নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ গ্ৰেড 3ৰ বাবে কম্পিউটাৰ নলেজৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে ভালদৰে চাওক আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ, আপোনালোকে মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনাৰ এটা ছাবস্ক্ৰাইবাৰ আমাক আৰু অধিক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। এতিয়া আমি কম্পিউটাৰৰ সেই গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটা লৈ আহিছোঁ। 1 নম্বৰ কুৱেশ্যনটোত আছে, কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায়? ক নম্বৰ অপশ্যনত আছে ষ্টিভ জবছ, বি নম্বৰ অপশ্যনত আছে চাৰ্লছ বেবেজ, গ নম্বৰ অপশ্যনত আছে বিল গেটছ আৰু খ নম্বৰ অপশ্যনত আছে লৰ্ড কেলভিন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে খ নম্বৰ অপশ্যনত থকা চাৰ্লছ বেবেজ। এইটোৱে হ'ল শুদ্ধ এনচাৰ। কম্পিউটাৰৰ পিতৃ বুলি চাৰ্লছ বেবেজক জনা যায়। CPU-ৰ সম্পূৰ্ণ অৰ্থ কি? এ নম্বৰ অপশ্যনটোত আছে চেণ্টাৰ প্ৰচেছ ইউনিট, বি নম্বৰ অপশ্যনটোত আছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আৰু চি নম্বৰ অপশ্যনটোত আছে চিফ পাৱাৰ ইউনিট আৰু ডি নম্বৰ অপশ্যনটোত আছে চেঞ্জিং পাৱাৰ ইউটিলিটি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি নম্বৰ অপশ্যনত থকা চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। CPU-ৰ সম্পূৰ্ণ ফুল মিনিং হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। DTPৰ সম্পূৰ্ণ অৰ্থ কি? এ নম্বৰ অপশ্যনটোত আছে ডিজিটেল টেকনিকেল প্ৰিণ্টিং, বি নম্বৰ অপশ্যনটোত আছে ডেস্কটপ পাব্লিছিং আৰু চি নম্বৰ অপশ্যনটোত আছে ডাটা টপ প্ৰিণ্টাৰ আৰু ডি নম্বৰ অপশ্যনটোত আছে ডিজিটেল টুইন পাব্লিছিং। অৰ্থাৎ DTPৰ সম্পূৰ্ণ অৰ্থ হৈছে বা সম্পূৰ্ণ ৰূপটো হৈছে, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি নম্বৰ অপশ্যনত থকা ডেস্কটপ পাব্লিছিং। এইটো হ'ল শুদ্ধ এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ছুপাৰ কম্পিউটাৰৰ আৱিষ্কাৰক কোন? এ নম্বৰ অপশ্যনত আছে সিনক্লিয়াৰ, বি নম্বৰ অপশ্যনত আছে চাৰ্লছ বেবেজ, চি নম্বৰ অপশ্যনত আছে ছেইমুৰ ক্ৰে আৰু ডি নম্বৰ অপশ্যনত আছে এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে চি নম্বৰ অপশ্যনত থকা ছেইমুৰ ক্ৰে। ছুপাৰ কম্পিউটাৰৰ আৱিষ্কাৰক হ'ল ছেইমুৰ ক্ৰে। চি নম্বৰ অপশ্যনটো শুদ্ধ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গুগল নামৰ ৱেবছাইটটো কোন চনত প্ৰতিষ্ঠা হৈছিল? এ নম্বৰ অপশ্যনত আছে 2007, বি নম্বৰ অপশ্যনত আছে 1998 আৰু চি নম্বৰ অপশ্যনত আছে 1975 আৰু ডি নম্বৰ অপশ্যনত আছে 1990। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি নম্বৰ অপশ্যনত থকা 1998। গুগল নামৰ ৱেবছাইটটো 1998 চনত প্ৰতিষ্ঠা হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। WWWৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ এনচাৰটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কম্পিউটাৰৰ তথ্য কি ৰূপত সঞ্চিত হৈ থাকে? এ নম্বৰ অপশ্যনত আছে অক্টেল, বি নম্বৰ অপশ্যনত আছে বাইনেৰী, চি নম্বৰ অপশ্যনত আছে হেক্সাডেচিমেল আৰু ডি নম্বৰ অপশ্যনত আছে ডেচিমেল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে যে কম্পিউটাৰৰ তথ্য বাইনেৰী ৰূপত সঞ্চিত হৈ থাকে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কম্পিউটাৰত সঞ্চয় কৰা তথ্য ক'ত জমা হৈ থাকে? ইয়াৰ এ নম্বৰ অপশ্যনত আছে হাৰ্ড ডিস্ক, বি নম্বৰ অপশ্যনত আছে ৰেম, চি নম্বৰ হৈছে প্ৰিণ্টাৰ আৰু ডি নম্বৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ নম্বৰ অপশ্যনত থকা হাৰ্ড ডিস্ক। কম্পিউটাৰত সঞ্চয় কৰা তথ্য হাৰ্ড ডিস্কত জমা হৈ থাকে। কীবৰ্ডৰ আৱিষ্কাৰক কোন? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ক্ৰিষ্ট'ফাৰ এল. শলছ।
এতিয়া নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ কম্পিউটাৰৰ ইঞ্জিন বুলি কাক গণ্য কৰা হয় এ নম্বৰ অপশ্যনত আছে কিবোৰ্ড বি নম্বৰ অপশ্যনত আছে প্ৰচেছৰ চি নম্বৰ অপশ্যনত আছে মাউচ আৰু ডি নম্বৰ অপশ্যনত আছে মনিটৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ অপশ্যনত থকা প্ৰচেছৰ কম্পিউটাৰৰ ইঞ্জিন বুলি প্ৰচেছৰক গণ্য কৰা হয় এতিয়া নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ 1 বাইট কিমান বিটৰ সমান এ নম্বৰ অপশ্যনত আছে 4 বি নম্বৰ অপশ্যনত আছে 16 চি নম্বৰ অপশ্যনত আছে 18 আৰু ডি নম্বৰ অপশ্যনত আছে 8 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে 1 বাইট কিমান বিটৰ সমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ অপশ্যনত থকা 8 বিটৰ সমান এতিয়া আমি নেক্সট অৰ্থাৎ লাষ্ট কুৱেশ্যনটো লৈ আহিছোঁ 1 জিবিত কিমান এমবি থাকে এ নম্বৰ অপশ্যনত আছে 500 আৰু বি নম্বৰ অপশ্যনত আছে 524 চি নম্বৰ অপশ্যনত আছে 1000 আৰু ডি নম্বৰ অপশ্যনত আছে 1024 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ অপশ্যনত থকা 1024 অৰ্থাৎ 1 জিবিত 1024 এমবি থাকে